Rangsina sarpu adutirium lorulang sualong Guwahati artist gila Ahemtun atum lapen Karbi Anglong fine artist lapen kesoy keret asong atum pen exhibition mate kaspek lang asai kibi ponjapan press meet ke phapot মই চিনাকি কৰাই দিব ওলাইছোঁ মোৰ ওচৰতে আছে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ ৱৰ্কিং প্ৰেচিডেণ্ট দেৱেন দেৱান তাৰপিছত সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী আছে ইৰাজ কুমাৰ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাহিত্যিক পবিত্ৰ বৰা ডাঙৰীয়া আৰু আমি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ নিশ্চয় আপোনালোকে নাম শুনিছে গুৱাহাটী আৰ্টিষ্ট গিল্ড আমাৰ নৰ্থ ইষ্টৰ এটা ৰিনাউন আৰ্ট অৰ্গেনাইজেশ্যন এইটো আৰ্টিষ্ট গিল্ডৰ আমাৰ আৰু দুবছৰ পিছত 50 বছৰ হ'ব আমি দুবছৰ পিছত আৰু গোল্ডেন জুবিলি আমি আৰম্ভ কৰিম গুৱাহাটী আৰ্টিষ্ট গিল্ড হ'ল গোটেই শিল্পীসকলৰ অৰ্থাৎ চিত্ৰ ভাস্কৰ্য শিল্পীসকলৰ এটা প্লেটফৰ্ম গুৱাহাটী আৰ্টিষ্ট গিল্ড জন্মলগ্নৰ পৰা আৰ্টিষ্ট গিল্ডৰ লগত আমাৰ বিশেষকৈ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আমাৰ প্ৰধান আৰম্ভণিৰ পৰাই বেনু মিশ্ৰ আপোনালোকে নিশ্চয় নাম শুনিছে চাগে প্ৰয়াত বেনু মিশ্ৰ ইয়াত ছবিনাৰত আছে যে বেনু মিশ্ৰৰ নেতৃত্বত গুৱাহাটী আৰ্টিষ্ট গিল্ড জন্ম হৈছিলে আৰু তেখেত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰধান সভাপতি আছিলে প্ৰথম সভাপতি আছিলে আৰু তেখেতৰ লগতে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এতিয়াও বৰ্তমান আমাৰ 80 জনতকৈও অধিক আমাৰ সদস্য আছে যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ জন্মলগ্নৰে পৰা আমাৰ এখন আমি চিত্ৰাংকন আৰ্ট ক্লাছৰ কাৰণে এখন স্কুলো আছে তাৰ লগতে সংগতি ৰাখি পেলাই সেই চিত্ৰাংকন স্কুলখনৰো জন্ম আমাৰ এতিয়া আমাৰ 48 ইয়াৰ্ছ হ'ব সেই চিত্ৰাংকন স্কুলখনৰ ছাত্ৰ ছাত্ৰী আমাৰ আজিৰ তাৰিখত 700ৰো অধিক ছাত্ৰ ছাত্ৰী আছে ইয়াৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ কথা যে আপোনালোকৰ হাতত ইতিমধ্যে হাতত পৰিছে যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আমি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অনুষ্ঠান বুলি কওঁ যিয়ে এখন কলাৰ ওপৰত এখন আলোচনী আমাৰ আৰ্ট জাৰ্নেল আমি গুৱাহাটী আৰ্টিষ্ট গিল্ডত প্ৰত্যেক বছৰে প্ৰকাশিত কৰি আহিছোঁ বাই লেংগুৱেজত ইংলিছ আৰু অসমীয়া আৰু এই গোটেই কলাৰ এই আলোচনীখনত আমাৰ বিশেষকৈ শিল্পকলাৰ ক্ষেত্ৰখনৰ আৰু বিভিন্ন ধৰণৰ সাহিত্যিক কবি আৰু বিশিষ্ট ব্যক্তি হ'লে কলাৰ ওপৰত আলোচনা আৰু বিভিন্ন ধৰণৰ মাধ্যমত ইয়াত লিখনি প্ৰকাশিত হৈ আহিছে গতিকে ইয়াৰ পাছতে আৰ্টিষ্ট গিল্ডে প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কাৰ্যসূচী আমি হাতত লওঁ এক্সিবিশ্যন পেইণ্টিং এক্সিবিশ্যন স্কাল্পচাৰ এক্সিবিশ্যন ছেমিনাৰ চিম্প'জিয়াম আৰু বিভিন্ন ধৰণৰ এৱাৰ্ড ফাংচন আদি আমি তেওঁলোকে হাতত লওঁ আৰু 2 নম্বৰ কথা যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এইখন হ'ব আমাৰ 46 এনুৱেল আৰ্ট এক্সিবিশ্যন আমি যোৱা কিছু বছৰৰ পৰা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এনুৱেল এক্সিবিশ্যনখন অৰ্থাৎ আমাৰ 7 বছৰমান হ'ব এতিয়া আমি গুৱাহাটীৰ বাহিৰত অসমৰ বিভিন্ন ধৰণৰ জিলা ডিষ্ট্ৰিক্টবিলাকলৈকে যাওঁ আৰু ডিষ্ট্ৰিক্টবিলাকত গৈ ডিষ্ট্ৰিক্টৰ যিখিনি শিল্পী আছে তেওঁলোকে নীৰৱে কাম কৰি আছে যিখিনি চিত্ৰশিল্পী ভাস্কৰ্য শিল্পী তেওঁলোকে কাম কৰি আছে হয়তো তেখেতসকলে নিজৰ জেগাখিনিতে সোমাই আছে এক্সপ'জাৰ পোৱা নাই আৰু তেখেতসকলক আমি চিলেক্ট কৰি কেইজনমান আৰ্টিষ্ট লৈ আমি আমাৰ যিখিনি সদস্যৰ শিল্পকৰ্ম আছে সদস্য শিল্পকৰ্মখিনিৰ লগত তেখেতসকলকো আমি আমন্ত্ৰণ কৰোঁ ঠিক একেধৰণে আমি বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ইতিমধ্যে আমাৰ এই এনুৱেল এক্সিবিশ্যন হৈ গৈছে চ' এইবাৰ আমাৰ 46 এনুৱেল আৰ্ট এক্সিবিশ্যন এইবাৰ আমি আমাৰ সৌভাগ্য বুলিয়েই কওঁ আমি আহিছোঁ ডিফু চহৰত আহিছোঁ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এক্সিবিশ্যনখন আমাৰ ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে আৰু আমাৰ খুব ভাল লাগিছে যে এই এক্সিবিশ্যনখনৰ লগত বিশেষকৈ আমাক মানে সহায়ৰ হাত আগবঢ়াইছে আমাৰ লগত এছ'চিয়েট হৈ আছে কাৰ্বি আংলং ফাইন আৰ্টিষ্ট এণ্ড ক্ৰাফ্টমেন এছ'চিয়েশ্যন আৰু ডিফু সাহিত্য সভা আৰু গতিকে এই দুয়োটা অনুষ্ঠানৰ লগত আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ড আমি একেলগে আমি কাম কৰিম আৰু অহাকালি আমাৰ 4 বজাত এই গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আৰু আমাৰ ডিফু যিখিনি চিত্ৰশিল্পী আমি আমন্ত্ৰণ কৰিছোঁ আমি তেখেতসকলৰ শিল্পকৰ্মখিনি আমি 4 বজাত উদ্বোধন কৰা হ'ব আৰু এই কথাটোৱে যে অহা কালিৰ পিছত 23 তাৰিখে আমি বিয়লি 3 বজাতে ৰাখি 3 বজাতে আমি বিশেষকৈ 2 বজাত 2 বজাত আমি এটা কথা চিন্তা কৰিছোঁ যে জেনেৰেলি আপোনালোকে জানে যে শিল্পকলাৰ ওপৰত চৰ্চাটো খুব কম হয়